এয়া হৈছে লখিমপুৰৰ বাসুদেৱ থান নৰুৱা সত্ৰ। নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ যোৱাকালি আমি গৈছিলোঁ বাসুদেৱ থান লখিমপুৰত থকা বাসুদেৱ থান নৰুৱা সত্ৰলৈ গৈছিলোঁ আৰু আমি এয়াই ৰাতিপুৱা 4 বজাতে গৈ পালোগে আৰু 7 বজালৈ আমি গা পা ধুই তাতে ধুনীয়াকৈ চাকি ধূপ ল'বলৈ ওলাই আহিলোঁ। তাত কিন্তু বৰ ধুনীয়াকৈ গা পা ধোৱা জেগা আছে আৰু অলপ ৰেষ্ট লোৱা হোৱা খোৱা সকলোৰে ব্যৱস্থা আছে। তাৰপিছত আমি এয়া ধুনীয়াকৈ চাকি বন্তি লৈ ল'লোঁ চাকি জ্বলাবৰ বাবে। আৰু এইফালে আমাৰ সকলো ৰাইজে চাকি বন্তি লৈ ল'লে চাকি দিবলৈ। আমি এতিয়া চাকি দিবলৈ বুলি আহিছোঁ। প্ৰথমতে চাকি জ্বলাই ল'ম চাকি জ্বলোৱা ঠাইত। এইফালে চাকি জ্বলাবলৈ যায় সকলো মানুহে জ্বলাই আছে। ৰাতিপুৱা 7 বজাৰ পৰা খুলি দিয়া হয় আৰু আমি ৰাতিপুৱাই গা পা ধুই লৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈছোঁ। এইফালে মায়ে চাকি জ্বলাই আছে। লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তিভাগ নিৰ্মাণ কৰোৱাইছিল বুলি কয় আৰু কৃষ্ণক পতি হিচাপে পাবলৈ বিষ্ণুক পূজা অৰ্চনা কৰিছিল আৰু স্মৰণ কৰিছিল। আৰু এসময়ত ভগৱান বাসুদেৱ সন্তুষ্ট হৈছিল আৰু শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহো হৈছিল। সেইবাবে এই থানক ইচ্ছা পূৰ্ণ কৰা শক্তি আছে বুলি বিশ্বাস কৰা হয় সকলোৱে। আৰু আমাৰ কিছুসকলৰ মতে আমাৰ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোনোবা স্থানলৈ যাওঁতে তেওঁৰ শিষ্যক কৈছিল যে সেই ঠাইৰ পৰা শাক পাচলি আনিবলৈ কওঁতে এজন ভকতে বাসুদেৱ থানত থকা ৰৌমৰা পুখুৰীত এডাল কাল সৰ্পক বেঙে ভক্ষণ কৰি থকা প্ৰত্যক্ষ কৰিছিল আৰু সেই কাল সৰ্পডালে হেনো বেঙক ফেনাবেলি তেওঁক ছাঁ দি আছিলে আৰু গুৰুজনাই আহি সেই দৃশ্যটো প্ৰত্যক্ষ কৰি কৈছিলে আমাৰ গুৰুজনাই যে এই স্থান আগলৈ পবিত্ৰ স্থান হ'ব বুলিও কৈছিল। এইখিনি মই জানো আৰু মই জনা কথাখিনিহে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত আমি থানৰ ভিতৰলৈ গৈ আশীৰ্বাদ ল'লোঁ আৰু ওলাই আহি অলপ পৰিৱেশটো চালোঁ বাসুদেৱ থানৰ, যিহেতু খুবেই এটা শান্তিময় পৰিৱেশ আৰু আপোনালোকেও কেতিয়াবা গৈ চাব, ভাল লাগিব গ'লে, আপোনালোকৰ মনবিলাকো পবিত্ৰ লাগিব। আৰু ইয়াত যে বহুত বান্দৰ আছে আৰু বান্দৰবিলাকক সকলোৱে দি আছে খোৱা প্ৰসাদ কল এইবিলাক সকলোৱে দিছে। তাৰপিছত আমাৰ আহাৰ বনাই আছিলে আৰু ভিতৰলৈ আহি আহাৰ গ্ৰহণ কৰি সকলো বাছত উঠি ঘৰলৈ বুলি উভতিলোঁ। আচলতে আৰু এভাগ মন্দিৰলৈ আমি যাম, মালিনী থান বুলি কয়। সেয়া ভিডিঅ' আপোনালোকক মই পিছৰ ভিডিঅ'ত নিশ্চয় দেখাম, মালিনী থানৰ বিষয়ে জনাম। আজিলৈ ইমানেই আছিল মোৰ ভিডিঅ'টো আৰু আপোনালোকেও গৈ চাব লখিমপুৰত অৱস্থিত বাসুদেৱ থানলৈ। আজিলৈ ইমানেই ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।